হেল্ল' গাইজ, ফিল্ডলৈ আহিলোঁ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে চাগে এখন ফিল্ড হয়। কুঁৱলী কিমান পৰিছে আপোনালোকে নিশ্চয় দেখিছে। এজন আহিছে বাইকখন লৈ, মোৰ বাইকখন লৈ পিনি জুই চলাটো আনিব গৈছিলে। অলপ ফুৱাম বুলি ভাবিছিলোঁ, দৈ আহি পিনি ফুৱাম অলপ। বাকী দেখিছেনে ফিল্ডখন? আপোনালোকে চাওকচোন কেনেকুৱা কুঁৱলী পৰি আছে, ইটোৰ পাৰ সিটোৰ পাৰ নেদেখি। যেন মাঘৰ বিহু আগদিনাখনি উৰুকা দিনাখনি যেনেকৈ কুঁৱলী পৰে তেনেকৈ ধৰণে পৰিছে, নিশ্চয় দেখিছে। বাকী অলপ পাছতে মানে এতিয়া ৰানিং কৰিম, ৰানিং কৰি পিনি অলপ যদি পাওঁ জুই ফুৱাম, যদি ৰ'দটো ওলায় তেতিয়া জুই নুফুৱাওঁ, নিশ্চয় গম পাইছে। গাইজ সেয়া ৰানিং কৰি আছোঁ, দেখিছেনে? কিবা কিবি লাগি গৈছে। পিছত এজন দৌৰি আছে, দেখিছেনে? তাকে দেখা নাই চাগে। সেনেকুৱা কুঁৱলী পৰিছে আজি, যেনে মাঘৰ বিহু আগদিনাখনি অৰ্থাৎ উৰুকা যেনেকৈ কুঁৱলী পৰে তেনেকৈ কুঁৱলী পৰিছে। কথা ওলোৱা নাই মুখৰ পৰা, হ'লেও ৰানিং কৰি আছোঁ। বেছি স্পীড মৰা নাই, আপোনাৰ টাইমিঙত মৰা নাই, বাট এনেই লেজিকৈ ৱাৰ্ম আপ কণ্টিনিউ কৰি আছোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাব, ভাল পাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম। দেখিছেনে বাৰু কেনেকুৱা কুঁৱলী? ইটোৰ পৰা সিটোৰ পৰাটো দেখাটো বাদেই দিয়ক, মোৰ পিছত খুব বেছি 2 মিটাৰ পিছত দৌৰি থকা এজনকো দেখা নাই। এই এজোপা গছ দেখিছোঁ যেন তেনে। আকৌ ওচৰতে এটা মন্দিৰ আছে, সেই মন্দিৰটোৰ কিনাৰতে আমাৰ ৰানিং কৰি থকা হয়, চব হয়। বাকী সেয়াই গাইজ, দেখিছেনে? এয়া দৌৰি আহি জুই ফুৱাই আছোঁ, মজা জুই। ওচৰতে ফিল্ডখন আছে আৰু ওচৰতে এটা মন্দিৰ আছে, নিশ্চয় আমাৰ গাঁৱৰ মন্দিৰ হয়। আমাৰ গাঁও বুলি ক'ব নোৱাৰি, অঞ্চলৰ মন্দিৰ। ইয়াত মজা লাগে, ফিল্ডখন ওচৰত থকাৰ কাৰণে আৰু ভাল লাগিছে। ইয়াত জেকেট চেকেট পিন্ধি লৈছোঁ, আহিলে দৌৰি আহি ঠাণ্ডা। নিশ্চয় জুই মজা জ্বলি আছে, আৰু অলপ পিছত 2জনমান ওলাবহি। এতিয়া ৰাস্তাইদি যোৱা, নিশ্চয় দেখিছে।